আপোনাৰ টোটেল সাইটেশন 29,480 যে আমি পঢ়া-শুনা কৰিবই লাগিব তো সৰুতে আমি কেৰোচিন লেম্পত পঢ়ি ডাঙৰ হৈছোঁ ওচৰতে নখান্দা নদীখন আছে আমি নদী পাৰ হৈ সদায় বৰপেটা হাইস্কুললৈ যাব লগা হৈছিলে সেইখিনি সময়ত সময়ৰ পৰাই কিন্তু মই এটা ছায়েন্সৰ নিউজবিলাকত খুব ইণ্টাৰেষ্টেড আছিলোঁ আৰু সেই গাঁৱৰ মাজত নেচাৰৰ লগত যিটো সম্বন্ধ আমাৰ সেইটোৰ পৰাই মোক সৰুৰ পৰাই নেচাৰৰ লগত যিটো হেৰিটোৰ কাৰণে খুব উৎসাহ কৰিছিলে আৰু প্ৰেৰণা দিছিলে আনি পেলাই ষ্টৰি ক'ব আৰম্ভ কৰোঁ ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হ'ম দিছ ইজ দ্য বেষ্ট পিৰিয়ড হুৱেৰ দি ৱেডাৰ চায়েন্স হেজ এক্সপ্ল'ডেড ইন টাৰ্মছ অফ be able to a revolutionary we become a part of it and that made a big difference more to ekho administration ekho idea nai aru first goi paisu IITM plan koribo lage next 5 year plan kore kintu asolote monsoon arambo hoy north east central india june mahote jiman borokhon hoy tatteo beshi may mahote amar et borokhon ane ase je in the north east amar কোনো এটা ইনষ্টিটিউশ্যন হতে ক্লাইমেট সায়েন্সৰ ওপৰত কোনো এটা স্যার আমার কারণে আপনি এক অনুপ্রেরণার উৎস হেৰিটেজ সোশ্যাল মিডিয়াটো নাই কাৰ্টুনতো নাই আই এম মেটেৰিয়েলজিষ্টক ফান নকৰে